আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ এইখন 106 নম্বৰ সভা। মই এই সভাৰ পিছত সোণাৰীলৈকে যাম, তেতিয়া আমাৰ 107 নম্বৰ সভা সম্পূৰ্ণ হ'ব। এতিয়ালৈকে প্ৰায় 26,50,000 মহিলা উপকৃত হ'ল। আমাৰ লক্ষ্য হ'ল 32 লাখ মহিলাক এই আঁচনি প্ৰদান কৰা। মই ভাবোঁ যে অহা 2 দিনৰ ভিতৰতে আমি সম্পূৰ্ণ এই আঁচনিখনৰ পুঁজি বিতৰণৰ কাৰ্যসূচী সামৰণি মাৰিব পাৰিম। সমান্তৰালভাৱে খুব অহা 2-3 দিনৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি বিতৰণো আৰম্ভ হ'ব। মই ভাষণ দি থকাৰ পিছত আহিছে, মই ইমান পিছতহে লক্ষ্য কৰিলোঁ। ভাষণ দিব আহোঁতে সেইকাৰণে মই সম্বোধনো কৰিব নোৱাৰিলোঁ, কাৰণ মই ভাষণ দিব আহোঁতে তেখেত অহা নাছিল, পিছত লগ পালোঁ। ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত আছে আৰু বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী থকাৰ কাৰণে জিকা চিটটো আমি লাষ্টত হাৰি যাওঁ। সেইকাৰণে ইয়াত সমস্যাটো জটিল। কেনেকৈ সমাধান কৰিব পাৰোঁ চেষ্টা কৰোঁ, কাৰণ 12-13 জনে টিকট বিচাৰে। টিকট আমি এজনক দিওঁ, 11 জনে মন বেয়া কৰি ঘৰত বহি দিয়ে। সেইকাৰণে আমাৰ ইয়াত জিকা চিটটো আমি বাৰে বাৰে হাৰি যাওঁ। এই অলৰেডি কৈ দিছোঁ, 7 তাৰিখে কেবিনেটত এই বস্তুটো আহিব আৰু আমাৰ লগত যথেষ্ট স্পৰ্শকাতৰ এইটো এটা ইনকুৱাৰী। ঠিক এইটো অসমৰ ৰাজনীতিৰে চাব নালাগে, এইটো এটা বিশ্ব স্তৰৰ এটা গ্ল'বেল কনস্পিৰেচি এটা। গতিকে এইটো অকল ঠিক এইটো কথা ভুল হ'ব যে এইটো গৌৰৱ গগৈৰ এছআইটি। এইটো অকল গৌৰৱ গগৈ নহয়, ইয়াত বহুত ব্যক্তি জড়িত আছে আৰু কেনেকৈ ভাৰতক ভিতৰৰ পৰা দুৰ্বল কৰাৰ কাৰণে আমেৰিকাৰ পৰা ইংলেণ্ডৰ পৰা কেনেকৈ ষড়যন্ত্ৰ হয় তাৰ এটা ইনিচিয়েল ইনকুৱাৰী এটা অসম পুলিচে খুব সফলতাৰে কৰিছে। কিন্তু আমি যিটো কৰিছোঁ এইটো 1%, কাৰণ আমাৰ হাতত ইলেক্ট্ৰনিক এভিডেন্স আমি ল'ব নোৱাৰোঁ, ভাৰত চৰকাৰৰ ডেটা আমি ল'ব নোৱাৰোঁ আৰু আমি ইণ্টাৰপলৰ কোঅপাৰেশ্যন ল'ব নোৱাৰোঁ। সেইকাৰণে এই গোটেই বিষয়টো 8 তাৰিখে মই যিখিনি ক'ম এইটো হ'ল প্ৰাৰম্ভণি। কিন্তু মই ভাবোঁ যে ভাৰত চৰকাৰে ভাল কৰি তদন্ত কৰিলে ই এটা বহুত ডাঙৰ ষড়যন্ত্ৰ এটা আমাৰ দেশক দুৰ্বল কৰা প্ৰকাশ পাব। আৰু এইটো ভুলতো নাভাবিব যে এজন ব্যক্তিৰ বিৰুদ্ধে, ই এটা ছিষ্টেমৰ বিৰুদ্ধে এইটো এটা তদন্ত।